গুড মৰ্নিং। এতিয়া আমি ওলাইছোঁ ফুৰিবলৈ। আপোনালোকৰ আমাৰ লগত বলক, কি দেখাই থাকিম আৰু কি কি চাওঁ। वो जगह पे बहुत बड़ा एक पत्थर था। पत्थर? हाँ, मतलब बहुत बड़ा स्टोन है जो पूरा पता नहीं वैली को कवर करता था। जो मतलब जैसे सन होता था ना, सन को पूरा कवर कर देता था। अच्छा। तो एक समय क्या हुआ कि दो स्पिरिट जो दोनों का लड़ाई हुआ उस जगह में। हाँ, अच्छा। जब लड़ाई हुआ तो मतलब इतना भयानक से लड़ाई हुआ है कि वो जो पत्थर को दो स्प्लिट कर दिया, तोड़ दिया। हाँ, तोड़ने की वजह से बाद में वो जाके खुल गया। क्या खुल गया? मतलब वो जो सनराइज जो भी हो, मतलब बेली में जो सन होता है, डार्कनेस होता था ना, हाँ, हाँ। वो मतलब खुल गया। अच्छा, डार्क में उजाला आ गया, हाँ, मतलब उजाला आ गया। अच्छा। तो अभी वही जगह पे मतलब अभी वो मतलब इतना बड़ा उसमें मतलब होक जो हाँ, उसमें रहता था। उस जगह का नाम क्या है? उसका नाम है, वो पहाड़ का नाम दोलोमंडो है। और दोलोमंडो। हाँ। यस। और वो पत्थर का नाम है पामू यालंग। पामू यालंग। हाँ, वो पत्थर है ना अभी वहाँ पे? हाँ, वो एक्चुअली स्प्लिट हो गया, अभी थोड़ा छोटा हो गया। छोटा हो गया। तो उधर से उधर ही खड़ा होके व्यू देखते हैं लोग। ओके। ये कितना दूर होगा यहाँ से? यहाँ से आपका होगा 4-5 ऑलमोस्ट 6 किलोमीटर ऐसा 6 होगा। किलोमीटर फ्रॉम न्यू जीरो। हाँ। আমি 2017ত জিৰ' আহিছিলোঁ। তেতিয়া এইবোৰ জেগালৈ আহিবলৈ ট্ৰেকিং কৰি আহিব লগা হৈছিলে। সেইকাৰণে এইবাৰহে সৌভাগ্য হৈছে চাবৰ কাৰণে। খেতি পথাৰ চব দেখা পায় ইয়াৰ পৰা। এইটো পাথৰটো, যিটো পাথৰৰ কথা কৈছিলে, পায়া এৰো পাছো, মিনিং ধন্যবাদ, থেংক ইউ। এয়া আমি এতিয়া লেফ্ট টাৰ্ণ লৈছোঁ নেক্সট ডেষ্টিনেশ্যনলৈ। চাই থাকক আপোনালোকে। এই গাঁওখনৰ নাম হৈছে বিৰে, আৰু এই গাঁৱৰ মাজেদি চিহ লেকলৈ যাব পাৰি। আপোনালোকে গুগলতো চাৰ্চ কৰি আহিব পাৰে। এয়া চাইনবোৰ্ডখন পালোঁ, আৰু এইটো হ'ল ৰাস্তা। এয়া চিহ লেক পাই গ'লোহি আমি। বহুত মানুহ আহিছে। এয়া পাৰ্কিং এৰিয়া আৰু এয়া কাউণ্টাৰ। ইয়াতে এণ্ট্ৰি ফিজ 20 ৰুপিজ পাৰ হেড আৰু 10 ৰুপিজ কাৰ পাৰ্কিং। বাকী এইবিলাকৰ এক্সট্ৰা চাৰ্জ হ'ব। ইমান ধুনীয়া আৰ্টিফিচিয়েল লেক, ভাল লাগিছে নহয়নে? বাপৰে, মাছ চাওকচোন। সকলো ষ্ট্ৰেছ টেনশ্যন পাহৰি এতিয়া মুকলি আকাশৰ তলত মই মুকলিমূৰীয়া মই জনী মানে। খোজকাঢ়ি কাঢ়ি ভাল লাগিছে। অকণো ভাগৰ লগা নাই। নেচাৰৰ মাজত কাৰণো ভাগৰ লাগে নহয় জানো? কি যে কৰি ফুৰোঁ মই চাওকচোন, আৰু কঁকাল যাব কেতিয়াবা মোৰ। বহুত দুখৰ কথা, নেটৱৰ্ক নাই। এয়াৰটেলটো নাপাওঁৱেই মই। জিঅ'টো অলপ অলপ আহিছে। এতিয়া আহিলোঁ এটা ধুনীয়া পাহাৰলৈ। ইয়াত জিৰ' ফেষ্টিভেল হয়। যিহেতু জিৰ' ফেষ্টিভেল মই এবাৰো অহা নাই, খালী গ্ৰাউণ্ডটোকে চালোঁ, আৰু ওপৰৰ পৰা জিৰ'খনো দেখা যায়। এয়া চাওকচোন, এইটো হৈছে কি, আপোনালোকে চিনি পায়নে বাৰু? কিউই গছ হয় এইবোৰ। এয়া ক'লৈ গৈ আছোঁ আমি? ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ। হেল্ল', এটা বহুত ধুনীয়া জেগালৈ গৈ আছোঁ, পূৰা নেচাৰৰ মাজত। গতিকে ৰাস্তা ইমান ভাল নহয়, ষ্টিল মটৰেবল ৰাস্তা হয়। বহুত টুৰিষ্ট আহিছে ইয়ালৈও। হাখেতাৰী না? হাখেতাৰী নিউ জিৰ'ৰ পৰা অলমষ্ট 8 কিলোমিটাৰ্ছমান হ'ব। চিৰ' ৰিজৰ্ট আপোনালোকে চাৰ্চ কৰিব, তাৰ কাষেদিয়ে ৰাস্তাটো আহে। চিৰ' গাঁওখনৰ মাজেদি মানে চেল্ফ ড্ৰাইভ কৰিও আহিব পাৰে, ইমানো বেয়া ৰাস্তা নহয়। ফাইনেলি জেগাটো পালোহি। নেচাৰেলি গ্ৰ'ন ফ্লাৱাৰ্ছ, মানে খুব ধুনীয়া লাগিছে। নেহা আপু বুলি কয় লোকেলি, আৰু প্ৰিম ৰ'জ হয় এইবিলাক ফুল। এতিয়া লাহে লাহে ঠাণ্ডা লাগিছে আৰু দেই। চিখেলেক পাই গ'লোহি আল্টিমেটলি। পাহাৰৰ মাজত আৰু এটা আৰ্টিফিচিয়েল লেক,
ইয়াতো ব'টিং কৰিব পাৰি কিন্তু এতিয়া মানুহ নাই আৰু বন্ধ হ'বই হ'ল আৰু লগতে এখন বাটাৰফ্লাই পাৰ্ক আছে পাৰ্কখনো খুব সুন্দৰ মানে এতিয়া বেছি গধূলি হ'ল তো মানুহ কম আছে তথাপিও আছে দুই এটা মানুহ খুব ধুনীয়া লাগিলে ফুলগছ কিছুমানো নতুনকৈ কৰিছে সেইবিলাক ফুলিলে চাগে আৰু ধুনীয়া লাগিব মুঠতে ৰীল বনাবলৈ ফটো উঠিবলৈ মানে বহুত মজা জেগা আৰু কিন্তু গধূলি হ'ল কাৰণে মোৰ লোকচানেই হৈ গ'ল হেল্ল' গুড মৰ্ণিং আজি আমি ৰিটাৰ্ণ হৈছোঁ জিৰ'ৰ পৰা খুব ভাল লাগিলে ট্ৰিপটো আৰু ড্ৰাইভিং কৰি আছোঁ কাৰণে আপোনালোকক মই মেছেজটো দিয়াত দেৰি হৈছে মানে বহুত দূৰ পালোহিয়ে আমি 2 দিনৰ স্মৃতি লৈ এয়া ঘৰলৈ উভতিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং